Guys, welcome to my KSM's blogger আৰু মোৰ লগত আছে গটেবোৰ মানে আমাৰ মানে অলপ কাম আছে মানে আৰু এটা ৰাইড যাম বুলি ভাবিছো এৰে 3 দিন মান পিছত যাম বুলি ভাবিছো হলিৰ পিছত আমি আৰু আপোনালোকক হলিৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু গাইস আমি এতিয়া ফালো সত্ৰপাৰা মানে বিজয়নগৰলৈ যাই আছো এতিয়া আৰু কমল ভাই অলপ দূৰত আছে ইয়াত অলপ সময় ৰখিব লাগিব আৰু গাইস কমল ভাই দাই গ'ল আমি এতিয়া অলপ লাহে যাই আছো এতিয়া নগৰ পাই গ'লো আৰু সকলৈ যাবলৈ আৰু অলপ দূৰ আছে 1 কিলোমিটাৰ আছে মাত্ৰ তেলে আমি যাই থাকো আৰু গাইস ফাইনালি আহি পালো আমি এতিয়া বিজয়নগৰ ইয়াত চাও একেবাৰে জাম ধৰি গৈছে আৰু কমল ভাই আৰু পৰখ ভাই নাই তেনেকলে আহিলে আমি যাব পাৰিম আৰু গাইস মই স্লাইস গাঁও এতিয়া আমি গতকাটাই আমি তিনটাই মানে আৰু আগলৈ আৰু বেংকক যাবৰ আছে স্লাইস গাই আমি এতিয়া যাই আছো বেংকলৈ মানে SBI বেংকলৈ যাই আছো আৰু দূৰ আছে SBI বেংক যাই পাৰ পিছত আপোনাক লগ পাই আছো এতিয়া SBI পাই গ'লো আৰু ইয়াৰ ভিতৰলৈ যাম তাৰ পৰা আমি এতিয়া গতকাটাই মানে জেগাটা ৰাইড যাম আমি গতকাটাই এতিয়া কিবা খাই আছো মানে আৰু আছে চলি কিবা অলপমান চাহ খাই লওঁ চাহ খাই কিনে আৰু কাম আছে অলপ আৰু গাইস চাহ খাই কিনে এতিয়া আমি যাই আছো মানে অলপ এখন মোবাইল দোকানত যাওঁ এতিয়া কমলৰ কাম আছে আৰু অভিৰ কাম আছে এই কৰিও এফালে একদম হলিত তৈয়াৰী হৈ আছে আমি অলপমান আগলৈ যাওঁ আগত যদি ভাল বস্তু বাগান ল'ম আৰু গাইস বিজয়নগৰৰ কাম হৈ গ'ল এতিয়া আমি যাই আছো ৰামপুৰত যাম এতিয়া ৰামপুৰৰ পৰা আৰু ঘৰলৈ যাম আৰু গাইস আমি এতিয়া পালো ভাগটিয়াপাৰা আমি আৰু অলপমান দূৰ আছে মাত্ৰ তালৈ যাবলৈ গাইস আমি এতিয়া সেলুনৰ পৰা আহি গ'লো এখন দেখোন আৰু একদিন আহিছিল নিখিল ভাই চুলি কাটি এইখনতে আহিছোঁ আমি এতিয়া আৰু গাইস প্ৰথম বনি কমল আৰু নিখিল ভাই ইয়াত ৰেডি হৈছে আৰু অভিভাই আছে ইয়াত আৰু মই আছোঁ গতকাটাই কাটিম আমি এতিয়া নিখিল ভাই কাটি আছে অভিভাই কাটিলে এয়া চাওঁ অভিভাই কাটিলে কমল এতিয়া মই আছোঁ কল কাটিব আৰু গাইস চুলি কাটিলোঁ একেবাৰে ভালকৈ আৰু এতিয়া আমি বিলত আছোঁ বঢ়িয়া বতাহ দি আছে এতিয়া আৰু গধূলি আমি ফুৰিবলৈ যাম বুলি ভাবিছোঁ যদি যাওঁ তাতে নিখিল ভাই আছে আৰু আহি আছে কমল ভাই আৰু অভি আহি আছে আমি এতিয়া যাওঁ মানে গধূলি ফুৰিবলৈ যাম বুলি কৈছিলোঁ আমি এতিয়া ফুৰিবলৈ যাই আছোঁ আৰু গাইস কমল ভাই আহিব নাই কমল ভাই আহিব তাৰপিছত আমি মানে যাম ফুৰিবলৈ এনেই মানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰ হৈছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব